প্ৰিয় দৰ্শক আপোনালোকক আমি এতিয়া দেখাবলৈ লৈছোঁ অসমৰ চহা জীৱনৰ আন এক জনপ্ৰিয় খেল কলগছত ভুকুৱা আমাৰ বহু প্ৰতিযোগী আছে তেওঁলোকে দেখুৱাব কি ধৰণে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে কলগছজোপাৰ ওপৰত যাৰ কলগছত ভুকুৱা খেলটো এই ধৰণৰ যে এনেকুৱা ধৰণৰ যাৰ যি ভুকুৱাই মানে যিটো ঘোচা মানে যাৰ ঘোচাটো বেছিকৈ মানে বেছি জোৰত পৰিব তেওঁই খেলত জয় হ'ব আচলতে আমাৰ কি হয় এসময়ত চহা জীৱনত এনেকুৱা আছিল এনেকুৱা শক্তিশালী যুৱক আছিল যাৰ যি এটা ঘোচাত এজোপা ডাঙৰ কলগছ বগাই দিব পাৰিছিল সেই তাৰেই এক আগতে প্ৰতিযোগিতা চলিছিল আচলতে এইটো হৈছে আপোনাৰ শক্তি প্ৰদৰ্শনৰ এক মাধ্যম এই কলগছত ভুকুৱাৰ দ্বাৰা তেওঁলোকে নিজৰ দেহৰ শক্তি প্ৰদৰ্শন কৰিছিল আচলতে আজি আমি এই কলগছত ভুকুৱা খেলবিধকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ নেক্সট ইয়াত মাৰা বঢ়িয়া ইয়াত মাৰা বঢ়িয়া মাৰ বগৰাই দিয়া পুৰা ঘুচিয়া বগৰাই দিয়া থৈ মাৰা এতিয়া মাৰা চবে আৰু মাৰিব